নমস্কাৰ, মই লিম্পি গগৈ সকলোকে এলজি কালেকশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কম্বো অফাৰত জুৱেলাৰী কপাৰ বেছ জুৱেলাৰী কালেকশ্যন লৈ আহিছোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু কালেকশ্যনসমূহ ভাল লাগিলে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ পৰা ল'ব বিচাৰিলে আমাক হোৱাটছএপত কণ্টেক্ট কৰিব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, বলক প্ৰথম ছেটটো আমি চাই লওঁ। এইটো আছে দেখিছেনে, এইটো ব্লু কালাৰ, কমপ্লিট এটা ব্লু ছেট মই পিন্ধি আছোঁ। এইটো আছে ইয়াৰিংছটো হ'ব। ফাৰ্ষ্ট মই ইয়াৰিংছৰ পৰাই যাওঁ। ইয়াৰিংছটো মই দেখাই দি আছোঁ। এইটো দেখিছেনে, খুব ধুনীয়া। এইটো যিটো দুগদুগী ছেট মই পিন্ধি আছোঁ, দুগদুগী ছেটটোৰ ইয়াৰিংছ হ'ব এইটো। আৰু এইটো থাকিব হেণ্ডপটা ছেট, দেখিছেনে, এইটো হেণ্ডপটা ছেট, খুব ধুনীয়া হয়, ধৰিব পাৰিছে। আৰু ইয়াৰ লগত থাকিব টপ ইয়াৰিংছ এনেকুৱাকৈ। এইটো ছেট আপোনালোকে ল'ব পাৰিব। আজিৰ কাৰণে অফাৰ প্ৰাইচত দি থকা হৈছে। এইটোৰ প্ৰাইচ থাকে এনেই 2300 হয়, দুইটা মিলি প্ৰাইচটো হয় 2300। মানে এইটোত থাকে আপোনাৰ 1100 টকা আৰু এইটোত 1200 টকা। চ' প্ৰাইচ হয় আমাৰ 2300, কিন্তু আজিৰ কাৰণে আপুনি ল'ব পাৰিব অফাৰ প্ৰাইচত। যেতিয়ালৈকে এভেইলেবল থাকে তেতিয়ালৈকে বুক কৰি থাকিব পাৰিব। ইয়াৰ প্ৰাইচটো থাকিব মাত্ৰ 2000 টকা। মাত্ৰ 2000 টকা দিয়া হৈছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ছেকেণ্ড কম্বোটো আপোনালোকে চাব পাৰে। এইটো এটা ফিৰোজা ব্লু কালাৰৰ দুগদুগী ছেট আৰু লগত থাকিব এটা মাল্টি কালাৰৰ হেণ্ডপটা, দেখিছেনে, খুব ধুনীয়া। আৰু এইটো থাকিব ইয়াৰিংছটো দুগদুগী ইয়াৰিংছ আৰু হেণ্ডপটাৰ ইয়াৰিংছটো এইটো খুব ধুনীয়া, চাওকচোন। প্ৰাইচটো থাকিব অনলি 2000, মাত্ৰ 2000 টকাত ল'ব পাৰিব বৰ্তমান অফাৰ পিৰিয়ডত। আৰু অফাৰ শেষ হোৱাৰ পিছত আপোনালোকে দিব লাগিব 2300। গতিকে জল্দি বুকিং কৰি অফাৰ পিৰিয়ডত লৈ লওক। খুব ধুনীয়া এটা কম্বো অফাৰ। আৰু এইবিলাকত আপোনালোকে পাব 1 year ৰিপলিছ ৱাৰেণ্টি। ঠিক আছে, এইবিলাক কপাৰৰ ওপৰত গ'ল্ড পলিছ হয়, 1 year ৰিপলিছ ৱাৰেণ্টিও পাই যাব। গতিকে দেৰি নকৰিব, জল্দি বুকিং কৰক। এইটো হ'ব থাৰ্ড কম্বোটো, দেখিছেনে, এইটো হেণ্ডপটাটো থাকিব ব্লু এণ্ড ৰেড কালাৰ আৰু গলপটাটো থাকিব অনলি ৰেডত। এইটো হ'ব 4 নম্বৰ কম্বোটো। আপোনালোকে কালাৰটো চাই ল'ব। এইটোত পাব 4 নম্বৰ কম্বোটো। ঠিক আছে, কালাৰটো চাই ল'ব। এইটো আছে 5 নম্বৰটো। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। এইটো 5 নম্বৰ কম্বোটো পাই আছে। এইটো হৈছে লাষ্ট কম্বোটো, দেখিছেনে। টোটেল 6টা কম্বো আজি আপোনালোকৰ বাবে দিলোঁ। খুব ধুনীয়া 6টা কম্বো অফাৰ প্ৰাইচত দিলোঁ। যদি ভাল লাগিলে তেনেহ'লে আমাক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু নতুন ভিডিঅ', নতুন অফাৰ আপোনালোকৰ বাবে লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।